নমস্কাৰ আপোনালোকে চাই আছে NewzNow ষ্টুডিঅ'ত মই মৌচুমী আজি আমি আপোনালোকক ক'বলৈ লৈছো এখন ভয়ংকৰ বজাৰৰ কথা যিখন বজাৰৰ কথা শুনিলে আপুনিও হতভম্ব হৈ পৰিব বজাৰখনত উপলব্ধ বৈধভাৱে বিভিন্ন মানৱ অংগ আৰু এই অংগসমূহ ক'ৰ পৰা কেনেদৰে যোগান ধৰা হয় এই সন্দৰ্ভত আমি প্ৰতিবেদনত জনাম আৰু ক'ত আছে এই বজাৰখন চাওঁ আহক চীনৰ এখন ভয়ংকৰ বজাৰ ইউহানৰ জীৱ-জন্তুৰ মাংসৰ বজাৰতকৈ ভয়ংকৰ এই বজাৰ শুনিলে হতভম্ব হৈ পৰিব আপুনি সম্পূৰ্ণ বৈধভাৱে চীন চৰকাৰে চলাই আহিছে এই বজাৰখন চীনৰ এই বজাৰত পোৱা যায় মানৱ অংগ কৰোনা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তেই চীনৰ এখন ভয়ানক বজাৰৰ তথ্য পোহৰলৈ আহিছে এনে সময়ত প্ৰশ্ন উত্থাপিত হৈছে চীনত কৰোনা আক্ৰান্ত ৰোগীক বচাবলৈ কাঢ়ি লোৱা হৈছে নেকি অংগ প্ৰত্যংগ চীনৰ এই ভয়ংকৰ জালত পৰিছে নেকি এক বিশেষ শ্ৰেণীৰ সম্প্ৰদায়ৰ লোক এই বজাৰখনৰ বিষয়ে কোৱাৰ পূৰ্বে আমি ক'বলৈ লৈছো অৰ্গেন ডনেশ্যন অৰ্থাৎ শৰীৰদানৰ কথা মৃত্যুৰ পাছত যিকোনো লোকে ভৱিষ্যতৰ গৱেষণা বা অন্যান্য কাৰণত স্ব-ইচ্ছাই দান কৰিব পাৰে নিজৰ শৰীৰ মৃত্যুৰ পাছত বৃক্ক লিভাৰ লাং হাৰ্ট আদি সংস্থাপন কৰিব পাৰি অন্য কোনো লোকৰ শৰীৰত ইয়াৰ বাবে ব্যক্তিজনে জীয়াই থকা অৱস্থাতে স্ব-ইচ্ছাই লিখিত আকাৰত স্বাক্ষৰিত কৰিব লাগে এখন চুক্তিত বিশ্ব কল্যাণৰ বাবে এই কাম হৈছে মহৎ কিন্তু যদিহে এজন ব্যক্তিক জীয়াই থকা অৱস্থাতেই বলপূৰ্বকভাৱে তেওঁৰ অংগ প্ৰত্যংগ কাঢ়ি লৈ যোৱা হয় তেতিয়া এয়া হৈ পৰে জঘন্য অপৰাধ মানৱ অধিকাৰৰ পৰিপন্থী চূড়ান্ত মানৱ উলংঘাকাৰী ঘটনা কিন্তু চীনত কাৰাবন্দীসকলক বিনা কাৰণত হত্যা কৰি বলপূৰ্বকভাৱে এনেদৰে কাঢ়ি লৈ যোৱা হয় মানৱ অংগ আৰু এই অংগ ৰপ্তানি কৰা হয় বিশ্বৰ বিভিন্ন দেশলৈ কিয়নো আন্তঃৰাষ্ট্ৰীয় বজাৰত মানৱ অংগৰ চাহিদা আৰু ইয়াৰ মূল্য অতি বেছি পিছে ক'ৰ পৰা যোগান ধৰা হয় এই মানৱ অংগসমূহ মানৱ অংগৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি চীনে ৰাজনৈতিক কাৰাবন্দীসকলক ধাৰাবাহিকভাৱে হত্যা কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে 2019 চনত ইউকে পেনেল অফ লয়াৰ্ছ এণ্ড হিউমেন ৰাইট এক্টিভিটিজে প্ৰকাশ কৰিছিল এক প্ৰতিবেদন এই প্ৰতিবেদনত কোৱা হৈছে মানৱ অংগৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি চীনে ৰাজনৈতিক কাৰাবন্দীসকলক বিনা কাৰণত ধাৰাবাহিকভাৱে হত্যা কৰি আহিছে এই ক্ষেত্ৰত বেছি সংখ্যক হৈছে ইউঘুৰ নামৰ সম্প্ৰদায়ৰ কাৰাবন্দীসকল চীনৰ উত্তৰ পূব কোণত অৱস্থিত এখন সৰু প্ৰদেশ জিনজিয়াং এই প্ৰদেশতে বাস কৰে ইউঘুৰ নামৰ ইছলাম ধৰ্মী এটা নৃগোষ্ঠীয় সম্প্ৰদায় জিনজিয়াঙক স্বতন্ত্ৰ এখন প্ৰদেশ বুলি ধৰা হয় যদিও তিব্বতৰ নিচিনাকৈ এই প্ৰদেশো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত থাকে চীনৰ 1949 চনত জিনজিয়াং চীনৰ অধীনত হয় সেই সময়ত জিনজিয়াঙৰ মুঠ জনসংখ্যাৰ 76% আছিল ইউঘুৰ সম্প্ৰদায়ৰ ইয়াৰ বিপৰীতে জিনজিয়াঙত হান জনগোষ্ঠীৰ জনসংখ্যা আছিল মাত্ৰ 6.2% বৰ্তমান হাংসকল হৈছে চীনৰ সৰ্ববৃহৎ জনগোষ্ঠী সমগ্ৰ চীনৰ জনসংখ্যাৰ প্ৰায় 92% হৈছে হাংসকল 1949 চনৰ পৰা জিনজিয়াং প্ৰদেশলৈ হাংসকলৰ ব্যাপক প্ৰব্ৰজন ঘটা আৰম্ভ হয় ইয়াৰ ফলত জিনজিয়াঙৰ থলুৱা ইউঘুৰসকলৰ জনসংখ্যা হ্ৰাস পায় 42%লৈ আৰু হাংসকলৰ জনসংখ্যা বৃদ্ধি পায় 40%লৈ কালক্ৰমত চীনাসকলৰ অধিপত্যত সংখ্যালঘুত পৰিণত হোৱা ইউঘুৰ মুছলিমসকলৰ প্ৰতি আহি পৰে অস্তিত্বৰ সংকট ফলশ্ৰুতিত বেইজিঙৰ বিৰুদ্ধে জিনজিয়াঙত আৰম্ভ হয় প্ৰতিবাদ স্বাস্থ্য শিক্ষা নিবনুৱা সমস্যাৰ সমাধানৰ দাবী কৰে ইউঘুৰ সম্প্ৰদায়ে লগতে চীনৰ বিৰুদ্ধে আৰম্ভ হয় সন্ত্ৰাসবাদী কাৰ্যকলাপ চীনৰ কমিউনিষ্ট দলে জিনজিয়াং প্ৰদেশৰ এই আন্দোলনক ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰি আহিছে কিয়নো এই অঞ্চলটো আফ্ৰিকা ইউৰোপ আৰু এছিয়াৰ বাবে কূটনৈতিক স্থাপনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে চিহ্নিত হৈ আহিছে
চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে জিনজিয়াং অঞ্চলটোক বিশেষ নিৰীক্ষণত ৰাখিবৰ বাবে মোতায়েন কৰে বৃহৎ সংখ্যক আৰক্ষী। নিৰ্বিচাৰে গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰে প্ৰায় 1 মিলিয়ন ইউগুৰ লোকক। ইয়াৰ মাজতে আছে বহু বুদ্ধিজীৱী, কবি, সাহিত্যিক, সাংবাদিক, অধ্যাপক আদিও। কটকটীয়া নিৰাপত্তা বেষ্টনী থকা 28টাকৈ ভকেচনেল ট্ৰেইনিং চেণ্টাৰত ৰখা হয় এইসকল কাৰাবন্দীক। এই ভকেচনেল ট্ৰেইনিং চেণ্টাৰ ডিটেনশ্যন কেম্প সদৃশ আৰু এই ডিটেনশ্যন কেম্পৰ পৰাই আৰম্ভ হয় কাৰাবন্দীসকলক বলপূৰ্বকভাৱে হত্যা কৰি অংগ প্ৰত্যংগ কাটি নিয়া প্ৰক্ৰিয়া। লণ্ডনৰ চাইনা ট্ৰিবিউনেল নামৰ এটা সংস্থাই প্ৰকাশ কৰা মতে 2001 চনত চীনে প্ৰায় 65,000 ফালুন গং নামৰ এটা বিশেষ ধৰ্মৰ লোককো হত্যা কৰিছিল। বিশ্বৰ ভিতৰতে নিজ ইচ্ছাৰে অৰ্গেনিক ডনেট কৰা দেশসমূহৰ ভিতৰত চীন হৈছে বহু তলত, কিন্তু তাৰ পিছতো চীনে বৃহৎ পৰিমাণৰ মানৱ অংগ যোগান ধৰি আহিছে। জাৰ্নেল অৱ বায়োমেট্ৰিক ৰিচাৰ্চ নামৰ এক বিশেষ গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি বিশ্বৰ ভিতৰতে স্ব-ইচ্ছাই অৰ্গেন ডনেট কৰা দেশসমূহৰ তালিকাত বহু তলত আছে চীন। প্ৰায় 20 লাখ মানুহৰ ভিতৰত 2জনেহে স্ব-ইচ্ছাই দান কৰিব বিচাৰে নিজৰ শৰীৰ, কিন্তু প্ৰতি বছৰে 1.5 মিলিয়ন লোকৰ বাবে প্ৰয়োজন হয় অৰ্গেন ডনাৰ। অৰ্থাৎ চাহিদা অনুপাতে ইয়াৰ যোগান যথেষ্ট কম। কিন্তু ইয়াৰ তুলনাত আমেৰিকাত স্বেচ্ছাকৃতভাৱে দেহ দান কৰা লোকৰ সংখ্যা হৈছে 45%। ভাৰতত 1 মিলিয়ন লোকৰ ভিতৰত প্ৰায় 0.5জনহে ওলায় অৰ্গেন ডনাৰ হিচাপে। মানৱ অংগৰ চাহিদা অনুপাতে যোগান পূৰণ কৰিবৰ বাবে চীনে কাৰাবন্দী হৈ থকা ইউগুৰ কাৰাবন্দীসকলক হত্যা কৰে বুলি অভিযোগ উত্থাপিত হৈছে। এই অংগ চীনে নিজৰ লগতে বিদেশলৈও ৰপ্তানি কৰে। গুৰুত্বপূৰ্ণ যে আন্তঃৰাষ্ট্ৰীয় বজাৰত মানুহৰ লিভাৰ, বৃক্ক, হৃদপিণ্ড আদিৰ মূল্য বহু হাজাৰ ডলাৰ। আনহাতে বৰ্তমান কৰোনা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে চীনে অত্যাধিক হাৰত যোগান ধৰি আছে অৰ্গেন। চীনৰ এই অপৰাধৰ লগত জড়িত হৈ আছে পশ্চিমীয়া ৰাষ্ট্ৰৰ কেইবাটাও কোম্পানী, আৰু এই কোম্পানীসমূহৰ ভিতৰত আছে আমেৰিকা, ব্ৰিটেইন, কানাডা, ছুইডেনৰ দৰে ৰাষ্ট্ৰসমূহৰ কেইবাটাও কোম্পানী। চীনকে ধৰি এনেধৰণৰ 28টা পশ্চিমীয়া কোম্পানীৰ বিৰুদ্ধে এতিয়া ৰাষ্ট্ৰসংঘই অব্যাহত ৰাখিছে তদন্ত। ইনষ্টিটিউট টু ৰিচাৰ্চ দ্য ক্ৰাইম অফ কমিউনিজম চমুকৈ IRCCৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে চীন চৰকাৰৰ এই অপৰাধৰ লগত পশ্চিমীয়া বহু কোম্পানী জড়িত হৈ আছে। এই প্ৰতিবেদনখন পৰীক্ষা কৰিছিল ডক্টৰ এগেইনষ্ট ফ'ৰ্চ অৰ্গেন হাৰ্ভেষ্টিং নামৰ এটা সংস্থাৰ দলে। এই দলটো 2016 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও মনোনীত হৈছিল। আচলতে পশ্চিমীয়া কোম্পানীসমূহে অংগ কাটি আনোতে প্ৰয়োজন হোৱা প্ৰযুক্তি যোগান ধৰা আৰু সামগ্ৰিক প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থাকে। তেওঁলোকক জানিবলৈ দিয়া নহয় যে বলপূৰ্বকভাৱে মানুহক হত্যা কৰি লৈ অনা হৈছে এই অংগসমূহ। তাৰোপৰি চীনত অৰ্গেন ডনাৰৰ পৰিচয় গোপনে ৰখা হয়। সেয়ে জানি বা নাজানিয়ে হওক এই পশ্চিমীয়া কোম্পানীসমূহো জড়িত হৈ পৰে এই জঘন্য অপৰাধ। এনেধৰণৰ 28টা কোম্পানী চিহ্নিত কৰিছে এই দলটোৱে। এই কোম্পানীসমূহৰ মাজত আছে আমেৰিকা, ব্ৰিটেইন, ছুইজাৰলেণ্ড, কানাডাকে ধৰি বিভিন্ন দেশৰ কোম্পানী। ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদেও এই ঘটনাৰ অনুসন্ধান অব্যাহত ৰাখিছে।